টিভিটো চাওঁ বুলি আহিলোঁ ৰিম'ট দানো দেউতাই ক'ত লুকাই থৈছে ক'ব নোৱাৰোঁ আৰু পৰীক্ষাটো শেষ হ'ল কেতিয়াবা কৈ আছোঁ বোলো ৰিম'টটো উলিয়াই দিয়াচোন উলিয়াই দিয়া নাই নিদিয়ে নিজেও টিভি নাচায় সেই মোকো চাবলৈ নিদিয়ে চালা ঘৰৰ পৰা ওলাই যাবলৈ নিদিয়ে টিভিও চাবলৈ নিদিয়ে কি কৰোঁ বাৰু ঘৰখনতে সোমাই আৰু মাজনী কি হ'ল জানো ইমান দেৰিলৈকে অহা নাই ক'ৰবাত কঁকাল চকাল সেই আলমুটুকা খাই পৰি আছে নেকি ঠিক নাই মা আহিলে সেই ৰিম'টৰ কথাটো সুধিবলৈ ভাল হয় এই দেউতাটো যিহে আকৌ একদম জাঙু খাই আহে নহয় এতিয়া মোবাইলত ফেচবুকটো খুলিলোঁ আৰু একদম ক'ব নোৱাৰা হৈ আছে গোটেইটো একেবাৰে ভ্ৰম হৈ ঘূৰি ফুৰিছে আৰু এই মোকো ৰিম'টটো দিয়া নাই মই টিভিও চাবলৈ পোৱা নাই আকৌ সেই লগৰবোৰত খেলিবলৈ গ'লেও মৰ চটানি থাকিব একেবাৰে বিচাৰি পাই যাবগৈ কৈছোঁ নহয় জেগা পাই যাবগৈ একদম এতিয়া ঘৰত থাকিও আমনি লাগিছে কিনো মানে নহয় এনেকৈ সেই সোঁ মাজতে থিয় হৈ পেলাই কি চিন্তা কৰি আছ দাদা তুমি মোক যিটো কথা সুধি নাথাকিবা দেই মোৰ একদম খং উঠি আছে তোমালে মোৰ বৰ খং উঠে পাই ইমান দিনৰ পৰা বিচাৰি আছোঁ টিভি ৰিম'টটো দিবলৈ কৈ আছোঁ টিভি ৰিম'টটো দিব নোৱাৰা জানো কোৱাচোন ওলাই যাবলৈ নিদিয়া ক'তো খেলিবলৈ যাবলৈ নিদিয়া আকৌ টিভি ৰিম'টটো আকৌ লুকুৱাই পেলাই থৈ দিছে টিভি ৰিম'টটো দিয়াচোন ক'ত থ'লা টিভি ৰিম'টটো ময়ে লুকুৱাই থৈছোঁ কিন্তু হেৰি নহয় টিভিটোনো কেলৈ চাব লাগে কচোন আজিকালি কাৰেণ্টৰ বিল কিমান আহে মইহে গম পাওঁ চালা বিল দিয়া মানুহে গম পায় তই ওপৰতে কি ঘটিটো গম পাবি টিভি চিভি চাব নালাগে কিতাপখন উলিয়াই পঢ়গে যাচোন যা তহঁতৰ দিনত আমি সেই পঢ়াৰ পৰা সেই উঠিয়ে নাহোঁ তহঁতৰ আৰু গৰম বন্ধডাল দিলে বুলিয়ে মুঠতে কিতাপৰ পৰা একদম আৰু আঁতৰত থাকিব লাগে আৰু তেনেকৈ ক'ৰবাত কি মাষ্টৰে লিখি পঠিয়াইছে নি যে সেই গৰম বন্ধ হ'লে মানে তহঁতি কিতাপ নোলিয়াবি বুলি হে যাচোন এই ছবি তবিবোৰকে আগকৈ যা অকল খালি টিভি মোবাইল হে সেই গৰমৰ বন্ধ দিছে আকৌ আজি 2-3 দিন হৈছেহে এতিয়াই কি সেই পঢ়িম নি বাৰু দেউতা কি যে কথাবোৰ কোৱা নহয় তুমি নিজেতো টিভিটো নোচোৱাই নিজকতো ফেচবুকটো খুলিল নহয় অকল খালি সেই ফেচবুকডালকে চলাই থাকিব মোক আকৌ সেই টিভিটো চাবলৈ নিদিয়া আকৌ টিভিটো ৰিম'টটো দিয়াচোন বোলো মইতো মোবাইল নাচাওঁৱে দেখোন সেইকাৰণে টিভিটো চাওঁ বুলি কৈছোঁ কিবা শনি খোৱাবৰ পৰা শান্তি নাইও এইবোৰ তেজ খোৱাবৰ পৰা টিভি ৰিম'টটো দিম পাওঁ পিছে হেৰি নহয় মাৰ কি হ'ল এই খা খবৰ নাইকিয়া হ'ল যে অথনিতে যোৱা মানুহজনী যে সেই ঘূৰি অহা নাই ঘৰলৈ তই খবৰ লৈছনে বাৰু মা জানো পাই কিনো হ'ল মই মিহিকে কথাটো চিন্তা কৰি আছোঁ বাৰু তাকে বোলো ক'ৰবাত আকৌ বোলো সেই উভত খাই আকৌ পৰি আছে নেকি ঠিক নাই এই যাওঁচোন বাৰু বিচাৰি যাওঁ এইবোৰ দৰকাৰ নাই নহয় সেই 25,000 টকা লোভত গৈ পেলাই সেই য়োগা এক্সাৰচাইজ কৰি মৰিছেগৈ অত বছৰ কৰিব নেদেখিলে এতিয়া সেইডাল গা ধোৱাৰ পিছত এক্সাৰচাইজ কৰিলে মানে সেই হাত মূৰ মুটুকা নাখায় কি খাব যাওঁচোন বাৰু দেউতা মই যাওঁ বাৰু আপুনি সেই তেতিয়ালৈকে আপুনি সেই হেৰি কওক ৰিম'টটো উলিয়াই থৈ দিয়ক মই আকৌ মাক বিচাৰি আহি পেলাই ৰিম'টটো পাবহি লাগিব যা ৰিম'টটো বাৰু দিম বাৰু যা যিমান যি হ'লেও সেইজনী মোৰ মৰমৰ মানুহ আকৌ পাই এই ক'ৰবাত আকৌ এঠানি হ'লে মানে মোৰ বেয়া লাগিব তই যাচোন যা বাৰু বিচাৰি যা মই অলপ পাছত যাম বাৰু হ'ব বাৰু গৈছোঁ মা কি হয় আকৌ তোমাৰ হয়ৰা কি হ'ল তোমাৰ এনেকৈ আহিছে যে ঘৰলৈ কি ক'ব এখন 25,000 টকা লোভত গৈ পেলাই ঠেঙে পাক খালে নে কঁকালে পাক খালে ঠিক নাই মোৰো পোনে হ'ব পৰা নাই এতিয়া এখন গোটেইখন খুন্দা খুন্দলি খাই চকু একেবাৰে বেঙেনা ফুলীয়া হৈ আহিছে মোৰ ৰাম কেলেনো কৈছিলোঁ আপুনি মনা কৰিছিলে ঠিকেই কৈছিলে পিতাইও তয়ো ঠিকেই কৈছিলি পাই কি যে হ'ল নহয় কিনো বাৰু মোৰ ইমান বিহু লাগিলেও 25,000 টকাটোৰ কাৰণে গৈ এতিয়া এইখনহে হ'লো ঈশ্বৰ মোক ধৰ পাই পাই ধৰ হিয়া কি হ'ল ঠিক নাই কঁকাল মোৰ পাক খাই আহিছে নেকি আৰু মই কৈছোঁ নাই হে যাব নালাগে বুলি 25,000 টকা লোভত গৈ পেলাই এতিয়াখন কি কৰি আনিলে বাৰু হয় হে ইছ ৰাম এখন মহা মুস্কিল হ'ব এতিয়া কি কৰোঁ বাৰু মই দেউতা কি কৰোঁ বাৰু ক'ব নোৱাৰ এইবোৰ কিনো খাবলৈ পোৱা নাই নে পিন্ধিবলৈ পোৱা নাই নে হা 25,000 টকা লোভত গৈ এইখন এতিয়া মোৰ 2 লাখ মান টকা খৰচ কৰাব এতিয়া এখন এই যেনেকৈহে আলমুটুকা খাই আহিছে এইবোৰ কঁকাল চাগে ছিগি উদুছে এখন নেকি তাৰো ঠিকান নাই এইখন হস্পিটেলত এতিয়া নিয়াহে কথা আৰু 25,000 টকা লোভত গৈছিলা নহয় এতিয়া এইবোৰ কি অৱস্থা কৰি আনিছা তুমি হা মই তোমাক ডক্টৰ ট্ৰিটমেণ্ট কৰিব নাই আকৌ যি হয় হৈ থাকক ইমান মনা কৰি বোলো নালাগে 25,000 টকা নালাগে আমাৰ বোলো কিনো অভাৱ হৈছে নাই নুশুনে এইবোৰ মানে কৈছোঁ নহয় তহঁতি মানে খাই পেলাইছ মোক খাই পেলাইছ কণ্টিলো যি কৰ মাৰক দেই মই একো কৰিব নোৱাৰোঁ এইবোৰ সেই ক'ৰবাত পেলাই থৈ আগে যা নবা সেই শুৱাই থাকে মই সেইবোৰ এনেকৈ মুখত চাই থাকিব নোৱাৰোঁ দেই আৰু ডক্টৰ চক্টৰ ঘৰলৈ মই নিব নালাগে মই কৈ দিছোঁ
নাযাওঁ মই আৰু নাযাওঁ কেইদিন গৈছিলোঁ ইমান লোভত গ'লোঁ এইখনে হ'ল এতিয়া অকল মোৰ বুলি নহয় আৰু দুজনীমানৰ হৈছেও আলমুটুকা খাই খাই পৰি থাকিলে এইখন এতিয়া হ'ব না খাব এতিয়া ডক্টৰ ঘৰলৈ নিব হেৰি মোক ডক্টৰ ঘৰলৈ নিব নহ'লে এনেকৈ মই থাকিব নোৱাৰোঁ মোক নালাগে আৰু 25,000 নালাগে মই নাযাওঁ য়োগা ব্যায়াম কৰিবলৈ অত বছৰ নগ'লোঁ এতিয়া এই হেনডাল গা ধোৱাৰ পিছত মই কি মৰিবলৈ গৈছিলোঁ নহয় পিতাই ধৰচোন ধৰ পিতাই মোক শুৱাই থাকি আছ না ধৰচোন বৰ বিষাইছে বৰ বিষাইছে আছ না ধৰ ইয়াৰ পিতাই ৰ'বা মা বিচনাতে শুৱাই দিওঁগৈ ব'লা আহা তোমাক এতিয়া ডক্টৰৰ ওচৰত দেখাবগৈ লাগিব এতিয়া এইখন কি হৈছে ঠিক নাই ব'লাচোন আহা মই লাহে লাহে নিছোঁ বাৰু বিচনালৈ ব'লা ভালকৈ ধৰচোন পিতাই ভালকৈ ধৰ কঁকালটো একেবাৰে পোনাবই নোৱাৰা হ'লো মোৰ পিতাই পিছফালৰ পৰা ধৰ মই এতিয়া কি হ'ব ঠিক নাই মই নাথাকিম নেকি ঠিক নাই এখন পৃথিৱীত মই পিতাই তহঁতি ভালে এখন থাকিবি আৰু মই তাকে নাইকিয়া হ'মগৈ নেকি হে মা এনেকৈনো কেলৈ কৈছা আকৌ তুমি নাথাকিলে আকৌ আমি কেলৈ থাকিমনো তোমাৰ একো নহয় বাৰু আমি ডক্টৰ ঘৰলৈ নিম নহয় দেউতাই এনেই খঙতে কৈছে আৰু এতিয়া আহাচোন আহা ভিতৰলৈ যাওঁ হা যিখনে বিষ হৈছে কেনেকৈ আছোঁ মইহে জানিছোঁ তাই মই এতিয়া কি কৰোঁ বাৰু মই এতিয়া কঁকালটো মোৰ ভাল নহ'ব নি বাৰু কি হ'ব মই 25,000 টকাত কেলৈ গৈছিলোঁ আশা কৰি তহঁতি ইমান মনা কৰিলি মই নুশুনিলোঁ এখন আপদ হ'ল এই মনে থাকা এতিয়া সেইবোৰ ঘঁৰিয়ালৰ চকু পানী তোমাৰ নুটুকিবা ইয়াত কৈ দিছোঁ মই ইমান মনা কৰিলোঁ নুশুনিলা নহয় এতিয়া ককা মোৰ সেই আলমুটুকা খুৱাই আনিছে মই ডক্টৰ ঘৰলৈ মন নাই যি হয় হৈ থাকক কণ্টিল যা মাৰক নি পেলাই বিচনাত শুৱাই থকে যা মোৰ চকু আগৰ পৰা নে এইবোৰ নে মা আহা লাহে লাহে আহাচোন আহা বৈ লাহে বৈচোন যাওঁ বাৰু এতিয়া আকৌ এসোপামান টকা খৰচ এই মানুহজনীৰ পৰা মই কি যে কৰোঁ নহয় মানে ইমান কৈছোঁ বোলো সেই গোট চুট বোৰবোৰ থাকিব নালাগে নাই নুশুনে নহয় কি খাবলৈ পোৱা নাই কি পিন্ধিবলৈ পোৱা নাই ক'ব নোৱাৰোঁ আৰু মই এতিয়া এইখন লগাই আনিছে নহয় লেঠা মানে কি ক'ম এই মানুহজনীৰ পৰা মানে মোৰ শান্তি নাইকিয়া হৈছে